মিথিলার ৬১ রাজা মাজত কিচিন বইছে মিথিলার ৬১ রাজা চন্দ্ৰসেনে হৰি সাধন কৰিছে আৰু ইফালে আকৌ নাৰায়ণ নাৰায়ণ ইফালে আকৌ ৰমানন্দ বামুণে গুপ্তভাৱে দেৱী পূজা আয়োজন কৰিছে নারায়ণ নারায়ণ রমানন্দ বামুণৰ হব বিকল অপমানিত আৰু সেই অপমানিত প্ৰতিজ্ঞা ল'বৰ বাবে কি যে হব গোটেই মিথিলা ৰাজ্য ধ্বংস কৰিবলৈ আখাৰ পালে থাকিব নারায়ণ নারায়ণ কি যে তোমাৰ বিচিত্ৰ লীলা প্ৰভু এফালে হৰি সাধন আনফালে আকৌ দেৱী পূজাৰ আয়োজন নারায়ণ নারায়ণ এইবাৰ যুদ্ধখনি চাই কিন্তু বৰ ভাল হ'ব ও দেৱকী তুমি অকলে অকলে কি ভাবি আছা দেৱকী প্ৰভু দাসৰ সেৱা গ্ৰহণ কৰিব আপুনি সকলো কথা জানিও মোক কিয় সুধিছে প্ৰভু বাৰ
দেৱকী এইবিলাক বাদ দিয়া তুমি মোক এটা কাম কৰি দিব পাৰিবানে দেৱকী কিয় নোৱাৰিম প্ৰভু এই দাসে সকলো কাম কৰিব পাৰে তেন্তে শুনা দেৱকী তুমি যোৱা দৈত্য ৰাজলৈ তাত দৈত্য ৰাজা বিকাল আৰু অনুকালৰ পৰিচয় লাগে দেৱকী প্ৰভু পাৰিবানে দেৱকী নিশ্চয় পাৰিম প্ৰভু কিন্তু প্ৰভু কওকচোন বাৰু চন্দ্ৰকালে দেৱী পূজাৰ বিৰোধিতা কৰিছে চন্দ্ৰখেনে হৰি সাধন কৰি ভালে কৰিছে কিন্তু দেৱ দেৱী বিৰোধী আচৰণ কৰাই তেওঁ ভুল নাৰায়ণ নাৰায়ণ এই ভুলৰ প্ৰাচীন ভালদৰে পাব দেৱকী হয় হয় প্ৰভু এই বিচাৰ হ'ব বৈকুণ্ঠপুৰী প্ৰভু এটা কথা কওকচোন এই দৈত্যপুতাৰ বাৰু কাৰ পুত্ৰ ধুমকালৰ পুত্ৰ দেৱকী নাৰায়ণ নাৰায়ণ ধুমকালৰ পুত্ৰ সিহঁত বিকাল আৰু অনুকাল ধুমকালৰ তাপত স্বৰ্গ আক্ৰমণ কৰি যেতিয়া মোৰ দ্বাৰকাপুৰীত সোমাইছিল তেতিয়াই মহাদেৱ শিৱৰ সৈতে লগ হৈ সেই অসুৰ চন্দ্ৰখেনৰ হাতত বধ কৰালো সেই পিতৃবধৰ প্ৰতিশোধ ল'বৰ বাবে সিহঁত বিকাল আৰু অনুকাল থৈছে সাধু দেৱকী সেই হেতু তুমি যোৱা সিহঁতো আচলতে দেৱকী ভাল প্ৰভু কি যে লীলা তোমাৰ প্ৰভু ইটোৰ পাছত ইটোৰ দ্বাৰা তোমাৰ লীলা প্ৰকাশ কৰি ফুৰা নাৰায়ণ নাৰায়ণ এফালে হৰিৰ সাধন আনফালে আকৌ দেৱী পূজাৰ আয়োজন নাৰায়ণ নাৰায়ণ যাওঁ মই দৈত্যপুৰলৈ নাৰায়ণ যতে ততে শুনো মাতো তোমাৰ নাৰায়ণ কিনো তোমাৰ নাম অ নাৰায়ণ কিনো তোমাৰ নাম যতে ততে শুনো মাতো তোমাৰ গুণগান
Where are